গাইজ গুড মৰ্নিং পুনৰ এটা নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো কি খবৰ সকলোৰে। আৰু গাইজ আজি হৈছে এনেই আৰু ব্লগটো আমি আৰম্ভ কৰিলোঁ, কিন্তু গাইজ আজি বহুত কাম আছে। প্ৰথম কাম হৈছে মোৰ এই চাইকেলখন গাইজ বাটা। কালি গাইজ মানে ৰাতিয়ে ফুটি আছিল, তাৰপিছত মই বোলো এতিয়া মই বাটি আনো, তাৰে লগতে এতিয়া কাম আছে আমাৰ ভাইটিৰ আজি বাৰ্থডে। তো সিয়াৰ বাৰ্থডে বুলি এটা কেক অৰ্ডাৰ দিব দিছে মায়ে, মানে সি গম নাপায় সিয়াৰ যেন বাৰ্থডে। সিয়াক কৈছে বোলে তোৰ বাৰ্থডে কালি, তাৰপিছত সিনকে কৈ কিনে মোক কৈছে বোলে তই এটা কেক অৰ্ডাৰ দিবি। তো সেইকাৰণে মই এতিয়া কেকটো অৰ্ডাৰ দিব আহিছোঁ, কাৰণ ভাতিবিলে আমাক কেকটো লাগবই। তো এতিয়া ফটাফট বলক আৰু ফটাফট কেকটো অৰ্ডাৰ দিওঁ আৰু লগতে এইখিনিও কৰোঁ। তো চলিয়ে আজি বহুতখিনি কামেই আছে, তো এতিয়া একফালৰ পৰা কৰি যাই থাকোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ মোৰ সন্মুখতে সেইটো চক, আৰু চকত গাইজ যোৱাৰ লগে লগে আমাৰ সন্মুখতে থকা এই পালকি চিটছখনৰ পৰা আমাৰ দোকানৰ সন্মুখতে আছে, তাৰ পৰা কেকটো অৰ্ডাৰ দিব আহিছোঁ। অৰ্ডাৰ দিমে আজি ভাতিবিলা লাগছে। আজি ভাতিবিলা আধা কিলো হ'লে হ'ব। সেইফালে আমাৰ কেক অৰ্ডাৰ দিয়া হৈ গ'ল। এইফালে এতিয়া মই চাইকেলখন বাটপা দিওঁ। তো গাইছ এতিয়া মানে মই চুলিখিনি কাটবা আহিছোঁ। এই চুলিখিনি চব গাইছ বা যি লম্বা হৈছে, যি য'ত বিদ্যা আৰু আগৰ কিদিলা কি ক'ম মানে ভাজ লাগি গৈছে। তো এতিয়া ফলত চুলিকেইটা কাটি কিনে লগ পাইছোঁ ভাতিবিলা অলপমান বাজাৰো কৰিব আছে। তো সেইটোৱে আৰু তো গাইছ ফাইনেলি চুলি তুলি কাটি দিলোঁ। আৰু গাইছ এইফালে চাব পাৰে একদম মানে কিবা অলপ এটা গধুৰ বজা এটা যেন মাথাত লৈ আছিলোঁ সেনে লাগি আছিল, কিন্তু গাইছ এতিয়া ঠিক হৈ গ'ল। আৰু এতিয়া গাইছ মাইটো অলপ গালি দিব বোলে চুলি ইমান ৰাখছা এনেকৈ হ'ব। সেইকাৰণে গাইছ এতিয়া ব্লগ বনাবলৈ যাম, তেতিয়া মানে অলপমান গালিটো কমকৈ খাম জানো মই চেলো। তো গাইছ বাকী গা চা ধুই ল'লোঁ ফাইনেলি চাওক। তো বাকী চুলিখিনি এনে নিছে, বাকী বাদ দিলোঁ। এতিয়া গাইছ পুৱাৰ পৰা একো খোৱা নাই, বা একাপ চাহ খাইছিলোঁ মাত্ৰ। বাকী দিনটো কি গ'ল। এতিয়া গাইছ ভাত দিছে চাওক, নিমখ তেল দি। ৰাতি কি মাংস হ'ব না? অঁ তো গাইছ ফাইনেলি মই আহি পালোঁ এই কেকটো নিবৰ কাৰণে। আৰু গাইছ কেকটো আপোনালোকে চাই লওক, ৰ'ব খুলি দিছে ৰ'ব, এয়া চাওক কেকটো ঠিকে আছে দিয়ক। আৰু এই কেকটো গাইছ কি ক'ম মানে সৰু ছোৱালীৰ নিচিনা পুৰা একদম ভালকৈ চাই চিন্তি পুৰা একদম লৈ যাই থাকিব লাগিব। কিবা লৰে নেকি পৰে নেকি দেই আৰু এই আৰু বলক এতিয়া ঘৰক। তো গাইজ ফাইনেলি এই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিলোঁ। বাৰ্থডে ভালে গ'ল। আৰু গাইজ দুদিনমান দেৰি হ'ল ব্লগটো দিয়াতে, মানে আজি লাষ্ট শ্বুটখিনি মই কৰিছোঁ, মানে এণ্ডিংটো কৰি দিছোঁ, মানে পাহৰিয়ে গৈছিলোঁ এডিট হৈছে কৰা। তো এতিয়া আপলোড দিওঁ। তো সেইটোৱে আৰু দিয়ক, নেক্সট ভিডিঅ'ত লগ পাম। তো আজিলৈ এইখিনিয়ে, লগ পাম, বাই বাই। আৰু মই দোকানৰ পাছফালে আছোঁ, সেয়ে আৰু